ৰাজ্যত এছআই কেলেংকাৰীৰ ঘটনাৰ ওৰ নপৰোঁতেই পুনৰ এক ধন দাবীৰ ঘটনাই জোকাৰণি তুলিছে কামৰূপ জিলাৰ চমৰীয়া গাঁও পঞ্চায়তত। পঞ্চায়তখনৰ কাম কাজত একাংশ দুষ্টচক্ৰৰ হতুৱাই চমৰীয়া পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কাম কাজত হেঙাৰ হৈ থিয় দিছে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা ৪৮ নং চমৰীয়া গাঁও পঞ্চায়তৰ সভাপতিৰ। শুনক তেওঁৰ মুখেৰেই। নিৰ্বাচিত সভাপতি মোৰ পঞ্চায়তৰ বিভাগৰ কিছুমান কৰ্মচাৰীৰ বিৰুদ্ধে মিছা অভিযোগ এখন গাঁৱৰ এটা দুষ্ট ল'ৰাই আমাৰ পঞ্চায়তৰ বিভিন্ন কাম কাজত বাধা সৃষ্টি কৰি আহিছে আৰু বিভিন্ন ধৰণৰ টকা পইচা আমাৰ কৰ্মচাৰীসকলৰ ওপৰত দাবী কৰি আহিছে। এই ল'ৰাটোৱে মোৰ পঞ্চায়তৰ কৰ্মচাৰীৰ বিভিন্ন পদস্থৰৰ কৰ্মচাৰী ছেক্ৰেটাৰী বা জিয়াৰাছৰ বিৰুদ্ধে কিছুমান মিছা অভিযোগ আনি পঞ্চায়তত কিছুমান খেলি মেলিৰ সৃষ্টি কৰিছে আৰু কিছুমান আমাৰ চমৰীয়া পহৰা চকীৰ ICৰ অধীনত কিছুমান মিছা অভিযোগ দাখিল কৰি মিছা কেছ দাখিল কৰি পিছত মোক ১,৩০,০০০ টকা তাৰ লিখি দি আমাক বিশেষ কিছুমান দালালৰ হতুৱাই আমাৰ গাঁও পঞ্চায়তৰ ১,৩০,০০০ টকা দাবী কৰিছে। ১,৩০,০০০ কিয়? এই কেছটো মীমাংসা হোৱাৰ কাৰণে পঠাইছিল। তেতিয়া কৈছোঁ মই এক পইচাও দিব নোৱাৰোঁ কেছত, আৰু মই কোনো অন্যায় কৰা নাই। মই প্ৰেচিডেণ্ট হিচাপে মই কৈছোঁ এতিয়া মোৰ একো ক'ব লগা নাই আৰু দিব লগা একো নাই। এইজন বিষয়াই পঞ্চায়তৰ কাম কাজত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি দালালৰ হতুৱাই চমৰীয়া আৰক্ষী পহৰা চকীক গোচৰ ৰুজু কৰে আৰু সেই গোচৰ মীমাংসাৰ বাবে সভাপতিৰ ঘৰলৈ পঠিয়াই দিয়ে দালাল। উল্লেখযোগ্য যে যোৱা ২৮ আগষ্ট তাৰিখে চমৰীয়া গাঁও পঞ্চায়তৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি পঞ্চায়ত সভাপতি বুদ্ধেশ্বৰ মণ্ডলক অৱগত কৰে। তাৰ পিছত সভাপতিৰ ওচৰত গোচৰ মীমাংসাৰ বাবে দালাল পঠিয়ায়। কিন্তু সভাপতিৰ ওচৰত দালাল চক্ৰই উজুতি খোৱাত আৰক্ষী বিষয়াজনে ক্ষোভিত হৈ আইনী প্ৰক্ৰিয়াক জলাঞ্জলি দি অনৈতিকভাৱে ১৫ দিন পিছত গোচৰটো পঞ্জীয়ন কৰে। প্ৰশ্ন হয়, আৰক্ষীয়ে কিহৰ স্বাৰ্থত গোচৰ এটা ইমান দিনে পঞ্জীয়ন নকৰাকৈ বহি আছিল? আইনৰ ৰক্ষক যদি এনে মানসিকতাৰ হয় তেন্তে দেশৰ সাধাৰণ জনতাৰ কি অৱস্থা হ'ব পাৰে সেয়া আপোনালোকৰ বিচাৰ্য বিষয়। ২ নং মাকেলিৰ পৰা শ্ৰীবাসৰৰ ৰিপৰ্ট, জনতা আছাম নিউজ 24x7। আজিয়েই আহক আপোনালোকে গ্ল'বেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আপোনালোকৰ বাবে অতি কম মূল্যত গ্ল'বেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ। আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আমাৰ স্থান হ'ল গোবৰ্ধন, কামৰূপ, অসম। পিন 781141। আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253। গ্ল'বেল ফাৰ্নিচাৰ, উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।